গাইজ বহুত দিনৰ মূৰত কাম বন নাই আৰু ইয়াৰ গাড়ীখন ধুবা মোক লৈ আহিব লাগে না কিয়ানো ইমান তই সতি আনছো যে তো সেনকে হ'লে এনকে নহয়তো এই চৰে চেপি এইগিলা ভাল বস্তু পৃথিৱীত তো ব'লক ভিডিঅ'টো আজি গাড়ী ধুৱাই দি ষ্টাৰ্ট দিম বহুত দিন ভিডিঅ' বনোৱা নাই কি কৰিম আৰু সময় নোহোৱা হৈছে তো আজি পৰা ষ্টাৰ্ট দিলোঁ দিয়ক কি কোৱা এই কেমেৰা একদম বগা বগা হৈ গৈছে দেউতা নেকি তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰমানে মোক যে লৈ আহিলি ভৰ্তিৰ বিলা মই কাৰণটো বুজি নাপালোঁ কিয়া গাড়ীখন ধোৱাৰ মেইন কাৰণ কি বসন্তীগিলা চাফা কৰি দিওঁ আমি তাৰমানে আইনাটো অলপ দেখাই হৈ আছোঁ তই মই হ'ব যাওক বেছি দিন নহয় ঘৰৰ পৰাই কিমান কিলোমিটাৰ হ'ব হাৰ্ডলি 2-3 কিলোমিটাৰ 3 কিলোমিটাৰ তাৰমানে 3 কিলোমিটাৰ দূৰত আমাৰ তাৰমানে গাড়ী ধোৱা চেণ্টাৰটো আছে কালি মানে বসন্তীক লৈ অলপ ওলাই গৈছিলোঁ ক'ত গৈছিলি মোক নকোৱাকৈ 500 কিলোমিটাৰ ৰাইড কৰিছোঁ কালি একলা ৰাইড চাইড কৰি থাকা আৰু মোক নকয় আজি অলপ বসন্তীক চাফা কৰি দিওঁ বসন্তীখন আপোনাৰ নহয় ঘূৰি বসন্তী ভাইৰেৰ ন মূৰখনক অলপ ৰেষ্ট দিছোঁ আপোনাৰ বসন্তী বুঢ়া হৈছে দিয়ক বুঢ়া হৈছে এই তো ব'লক এই দাদাক মাতলোঁ তাৰমানে ভিডিঅ' চাই আমাৰ দাদাইও দেখা হ'ব যদি আহিছে কেমেৰা গাইজ যোনে এক্স প্লাছ ভাল পায় কমেণ্ট এটা কৰিব তাৰমানে কেনাই গাড়ী কৈ দিব কমেণ্টত তাৰমানে কোৱা মতেতো ৰাইডৰ কাৰণে ভাল গাড়ী তাৰমানে ৰাইডৰ কাৰণে বনা গৈছে গাড়ীখন এনে ক'বা গাড়ী ৰাস্তাত চলাব নালাগে এখন গাড়ী ন পথাৰ আৰু পাহাৰত চলা গাড়ী শিলত চলোৱা শিল এইগিলা তাৰমানে সমান কৰি দিব তাৰমানে এই বেয়া ৰাস্তাটো তাৰমানে ফেকচা হান নাপায় তাৰমানে ভইচটো চাগে শুনাত আপোনালোকে অলপ প্ৰব্লেম পালে আৰু ইগন'ৰ কৰি দিব যাই আছোঁ এতিয়া যাই পাই লওঁ গাড়ী ধোৱাতে বা কিমান টাইম লগাই এখন কিমান টাইম লাগব 15 পৰা 20 মিনিট সময় অঁ বাইকে এখন হাইঠান নহয় তো যাই আছোঁ দিয়ক ভলা দাদা ক'ত আছে ভলা দাদা ইয়াৰ ষ্ট'ৰত আছে অঁ ইনফৰমেশ্যনটো সিয়ে দিলে মোক ভলা দাক আমি চাম ভলা দাই ফোন কৰিছি না আমাৰ তো ভলা থেংক ইউ তুমি ফোন কৰি কৈছা বোলে খালী আছে তো আমি তাক দেখাৰ চেষ্টা কৰিম নৰকো আহি কিনে ৰখিম আহি কিনে সি তাৰমানে দোকানত থাকে না দোকানত এতিয়া কাষ্টমাৰ নাই হ'লেও আপোনালোকক দেখা ট্ৰাই কৰিম 15 আগষ্ট আহি আছে গাইজ লাগিছে আমাৰ টকা তো সি বহি আছে গাইজ হলা পুৰা বিজি গাইজ দোকানত কিবা বস্তু দি আছে পুৰা বিজি তো আমি তাৰমানে পাপাৰ হৈছোঁৱে আৰু ওৰা জীৱনটো পথ দুখা কি কৰবা ভাই যদি এটা চাকা লিখবাতো এটা চাকা পামচাৰ হয় এইখন কি কৰোঁ মই ভাবছি এইবাৰ পামচাৰে চলা হা আৰু বাটলি যাতে পামচাৰ হয় পামচাৰে চলাই ভাল বেয়া নহয় মাতটো আগৰ পৰাই মাৰিছিলোঁ মই কিন্তু এইবাৰ কৰিম ন গাড়ীখন বহুত লেতেৰা হৈছে ক'ব গ'লে একদম মানে লেতেৰা হৈ গৈছিল ৰাইডত যোৱা গৈছিল শ্বিলঙৰ ক'ত গৈছিলি ভিউ পইণ্টত গৈছিলি ইনফৰমেশ্যন ইজ ৰং ৱাই ব্ৰ' দ্য ষ্ট'ৰী ইজ ক্লোজ গাইজ দুখৰ কথা যে দোকানখন বন্ধ ইথান তাৰমানে আমি নদীত ধুব লাগব অৰি কোনোবা আছে গাইজ নাই কোনোবা দাদা তালা লাগি আছে তাক ফোন কৰিছে কিমানমান টাইম আধা ঘণ্টা মানে আধা ঘণ্টাত আহি পাবনে নে লেট কৰিব আৰু বাৰু আহক নহ'লে মানে গাইজ ফোন কৰি গম পোৱা গ'ল যে আধা ঘণ্টা দেৰি হ'ব তাৰমানে ভাত খাব গৈছে এইখিনি আমাৰ তাৰমানে ভুইচেলি হলা বুলি কয় চ' ইয়াত কাম চলি আছে নলাৰ দেয়াৰ চেকৰিগিলা যাই থাকে দেখোন আগেদি ৰাস্তাত নালাৰ কাম চলি আছে ইচ ধুলা এইটো ধুবজাৰ মায়াক বহুত দিন আহাই নাই ধুবজাৰ তাত বহুত ধুলা গাইজ ফিল্ডখনত দূৰত আছে ন ফিল্ডখনৰ দূৰত এইটো মন্দিৰ আমাৰ য'ত ইয়াত ৰাস হয় ৰাস ভুইচেলি মেলা চবেই হয় ক'ব গ'লে ন চবেই হয় ইয়াতে চবেই হয় বহুত কিবা কিবি হয় আমাৰ ইয়াতে ধৰ্মৰ জেগাই ক'ব গ'লে
তোমাক দেখা পালে কাক দেখলি? কাক দেখলি? ইফালে তাৰমানে গান এটা মাছে তোমাক দেখা মই ভাবিলোঁ আৰু কাক দেখলাক বৌ দেখোঁ গুৱাহাটীত আছে দে আৰু ন তো বলক দিছ ইজ কালিচৰণ কালি নাম মেৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় নাম দিয়া জ্ঞান মান নাই সেইটো দিয়ে মেচিন ন কিবা ধান মাৰা মেচিন আমিও এটা ডাঙৰ মেচিন ঘূৰি গম পাই না নাই ডাঙৰ মানে ক'বাই নোৱাৰে কোনো আমি ইমান ডাঙৰ মেচিন পৃথিৱীত ডাঙৰ মেচিন বুলি ক'ব লাগিলে ছাৰ আমিয়ে ঐ আমাৰ নানুই পঢ়া স্কুলখন মানে শংকৰদেৱ এখনতে আইতা আৰু আউটপোষ্টখন অলপমান কাষতে শংকৰদেৱ শিশু বিদ্যানিকেতন নাম দিয়া তো খুৰাহঁতে সেই লগে থৈছে কিবা ৰঙা দিছ ইজ আমাৰ আউটপোষ্ট তো এইখনে হৈছে আমাৰ আৰক্ষী থানাখন নাম দিয়া চকী এইখন নাম দিয়া আউটপোষ্ট স্পীড ব্ৰেকাৰৰ সেই কিবা চিম্বলটো দিয়া আছে স্পীড ব্ৰেকাৰটো নাই দেখোঁ কিবা হ'ল কোনোবাই নিচি চুৰ কৰি গাইছ এনকি হ'লে কেনকি হ'ব অন্য হৈছে আমাৰ লগত স্পীড ব্ৰেকাৰৰ চিম্বলটো দিছে স্পীড ব্ৰেকাৰটো নাই এইটো আছে এইটো স্পীড ব্ৰেকাৰ নপৰে নহয় কিহত পৰে এইটো শংকৰদেৱ বিদ্যানিকেতন সেইটো মই কৈছোঁ যাওঁতে কালভাৰ তো ফ্ৰণ্টৰ পৰা গাড়ী আহিছে আমাৰ বন্ধু হয় তো আমি একেলগে পঢ়া আমাতকৈ ছিনিয়ৰ হ'ব সি ইয়াৰ ঘৰ সস্তাৰত গৰু ঘাঁহ নাহে কি শিখৰ খাব তো গাইজ ভিডিঅ'টো যদি চাই ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো সকলোৱে কৰি দিব আৰু কোনোবা যদি নতুন আহিছে আগতে কৈছোঁৱে মই চেণ্ডেল মাৰি দিব পূৰা আৰু আহিছোঁ যাতে মই দিম ভ্লগ আপলোড আৰু আপোনালোকে চাব হ'ব মই এনেকেই সুখী মোৰ অলপ বেলেগত টাচ কৰা গৈছে দিয়ক গাইজ এৰিলোঁ দিয়ক বাই বাই